Hello everyone, welcome back to channel Trishna. আজি বহুত দিনৰ পিছত ব্লগ কৰিব লৈছো। Actually Bangalore weekend lockdown আছিলে আৰু নাইট কারফিউ চলি আছে। সো হেতু আজিৰ পৰা উঠাই দিছে, ৰিলেক্সেশন আনি দিছে। সো হেতু কাৰণে কতো উলাই যাব পৰা নাছিলো। আজি হে তাকে হে উলাই যাওঁ কেলে কি আকৌ ঠিক নাই কেতিয়া কারফিউ আকৌ লকডাউন দি দিয়ে। সো হেতু কাৰণে কিছুমান বজাৰ আছে কৰিবলৈকে। সো বজাৰ স্পেশালি নহয়, কিছুমান এনে কাম আছে, ইম্পৰ্টেণ্ট কাম আছে। সো সেই তাকে কৰিবলৈকেও আমি ওলাই যাওঁ। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মই দেখাই যাম কি কৰোঁ। তেনেহ'লে আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। সো এতিয়া আমি আহিছোঁ ৰোহিতৰ আগৰ ঘৰটোলৈ, কেলে কি তাৰ এখন ডকুমেণ্ট ইয়াত আহিছে। তো সেইটো কাৰণে সেইখনেই ল'বৰ কাৰণে আমি আহিছোঁ ইয়ালৈ। ৰোহিত পূৰা নষ্টেলজিক হৈ গৈছে তাৰ আগৰ ঘৰটো দেখি। কেনেকুৱা লাগিছে তোমাৰ পুৰণা ঘৰ? মনত পৰি গৈছে একদম। এইটো তাৰ সি আছিলে, তুমি কোনটো ফ্ল'ৰত আছিলা? ছেকেণ্ড ফ্ল'ৰত। বিয়াৰ আগতে সি ইয়াতে আছিলে, তাৰপিছত আমি শ্বিফ্ট কৰিছোঁ। একচুৱেলি অ'নাৰজন অহা নাই এতিয়ালৈকে, তেওঁৰ কাৰণে আমি ৱেইট কৰি আছোঁ। তো তাকে সেইখন লৈ পিনি আমি যাম আৰু। আজি ৰোহিতে একদম খুশ ড্ৰাইভ কৰি পিনি। কেলে ৰোহিত কোৱাচোন? ট্ৰাফিক একদম নাই, খালী ৰাস্তা, এনেকুৱাতে মজা লাগে চলাই। তো আজি একচুৱেলি ট্ৰাফিক একদমেই নাই, বহুত কম ট্ৰাফিক হয় আৰু সেইটো কাৰণে ৰোহিত একদম খুশ হৈ গৈছে খালী ৰাস্তা পাই পিনি। খালী নহয় আৰু আছে, কিন্তু মানে বহুত কম। একচুৱেলি ইয়াত কম থকাটো নাপাওঁৱেই আমি। সেইকাৰণে খালী বুলিয়ে ক'ব পাৰি। একজেক্টলি আছে, নাথাকাটো নহয়। মই দেখোঁ কেনেকুৱা অৱস্থা, এনেকুৱাই হৈ আছে। কিন্তু মানে আৰু হেৰি ছিগনেলছবোৰত ইমান ৰখিবলগীয়া হোৱা নাই, ডাইৰেক্ট যাব পাৰিছোঁ। এতিয়া আমি আহিছোঁ ডিনাৰ কৰিবলৈকে এই আমাৰ ফেভৰেট অসমীয়া ৰেষ্টুৰেণ্টখনলৈ। এখনেই আছে ইয়াত অসমীয়া ৰেষ্টুৰেণ্ট বেংগলোৰত। চ' আমি জনাত মানে আৰু যদি আছে নাজানো মানে। চ' এই কোৰমাংলা তালৈকে আমি আহিছোঁ। তো ডিনাৰ ৰোহিতৰো ফেভৰেট প্লেচ হয়, তো সেই তালৈকে আহিছোঁ। চাওঁ কি খাওঁ। নাইও চাগে বেংগলোৰত বেলেগ অসমীয়া ৰেষ্টুৰেণ্ট। নাই। আৰু ইয়াত একচুৱেলি এই এৰিয়াটোলৈ আহিলে ন ইমান ভাল লাগে, বহুত হেপেনিং হয় জেগাডোখৰ। আমি যোনডোখৰত থাকোঁ সেইডোখৰ মানে আউটস্কাৰ্টছ অফ বেংগলোৰ বুলি ক'ব পাৰি মানে। বেংগলোৰ অহা পিছত আমি ফাৰ্ষ্ট মানে আমি দুইটা ইয়াতে আছিলোঁ। তো এই এৰিয়াডোখৰ মানে বহুত হেপেনিং হয় আৰু মোৰ বহুত ভাল লাগে ইয়ালৈ আহি পিনি। ৰোহিতৰ বোলে একদম ভোক লাগি আছে। এই গলিটো পাই পেলাই আৰু ভোক লাগিছে, কাৰণ জানো ৰেষ্টুৰেণ্ট পাব হৈছোঁ। এইফালে এনেকৈ ষ্ট্ৰীট, আৰু ইয়াত নাই ষ্ট্ৰীট ফুডছো ধেৰ আছে, মানে একো কমি নাই এইফালে। চব যি মন মানে তাকে যাব পাৰে। ৰেষ্টুৰেণ্টছৰো ওচৰতে মানে ইমান ভাল ভাল ৰেষ্টুৰেণ্টছ আছে, আমাৰ এইফালে ইমান নাথাকে। চ' আমি আহি পাই গ'লোহি আমাৰ ফেভৰেট ৰেষ্টুৰেণ্টলৈ। তাতে এতিয়া ৰোহিতে একদম ছুপাৰ হেপী আৰু তাক একো নালাগে মানে আৰু এয়া হাঁহি মুখৰ ফূৰ্তি একদম। এখন মেন্যু। আৰু তুমি খাবা কি? পৰ্ক খাবা? পৰ্ক উইথ লাই শাক। এয়া আমাৰ চাটনিখিনি আহি পাইছেহি। আজি ঢেৰ টাইপৰ চাটনি দিছে নেকি? হ'ব পাৰে। এয়া আমাৰ থালিকেইখন আহি পাইছেহি। এইকেইখন ভেজ থালি, এইখন মোৰ থালি, এইফালে এখন ৰোহিতৰ থালি, আৰু মাছ, পৰ্ক আৰু ডাক আহি আছে। ৰোহিতৰটো একদম খুচি কা ঠিকানাই নাই। খোৱা খাই ষ্টাৰ্ট কৰি দিয়া তুমি। আৰু ফেভৰেট পাৰ্ট হয় কাজি নেমু। এইটো বেঙেনাৰ হয়, ভাল হয়। এয়া ৰোহিতৰ চিকেন উইথ নহয় পৰ্ক উইথ লাই শাক।
দেখাততো ভাল লাগিছে খাবা খোৱা খোৱা ৰখি থাকিব নালাগে তুমি মই চবৰে অলপ অলপ চাটনি লৈ লৈছোঁ আৰু এইফালে মোৰ টেঙা মাছৰ জোল ঔটেঙাৰ লগত আৰু এইফালে ডাক ফ্ৰাই সেই আমাৰ খোৱা হৈ গ'ল চ' এতিয়া সেই তাকে ওচৰতে চাওঁ কিবা কিবি শ্বপ আছে যদি আছে কিবা ল'বলৈকে মই তাৰ পৰা ল'ম নহ'লে আৰু আমি ৰিটাৰ্ণ কৰিম ঘৰলৈ কি চাই আছা তুমি অকণমান আগবঢ়াই দিয়া চ' আমি এতিয়া এই চব কাম চাম কৰি মেলি এই এতিয়া ঘৰ পাইছোঁহি আজি ব্লগটো ইমানতে সামৰিছোঁ যদি ভাল পালে চাই পিনি তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো গাড়ীখন বহুত হিলি আছে এইডোখৰ এইডোখৰত ভাল ৰাস্তা আহিব বোলে চ' যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' এতিয়ালৈ আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ পিনি জল্দিয়ে লগ পাম টিল দেন বাই বাই